আমাৰ প্ৰতিশ্ৰুতি যে আমি অসমত প্ৰথমবাৰৰ বাবে কোনোবা চৰকাৰৰ দিনত 1 লাখ আমি নিযুক্তি দিম আৰু সেই ৰাস্তা দি আজি আমি খোজকাঢ়ি গৈ আছো আৰু অহা দিনবিলাকত এনেকুৱা মিটিং আৰু বহুত আমি দেখিবলৈ পাম যেতিয়ালৈকে আমি 1 লাখ স্পৰ্শ কৰিব নোৱাৰো। মই অসমৰ যুৱক যুৱতী সকলক অনুৰোধ কৰিম যে যিসকলে পুলিচত দৌৰি আছিলে, মোক কেইবাজনো যুৱক যুৱতীয়ে যোৱা কেইদিনত লগ পাইছো, ছাৰ 1 নম্বৰৰ কাৰণে নাপালো, আধা নম্বৰৰ কাৰণে নাপালো। মই তেওঁলোকক কম যে তোমালোকে আকৌ দৌৰি থাকা, কাৰণ কেইদিনমানৰ ভিতৰতে ফৰেষ্ট বেটেলিয়নতো এটা নতুন বেটেলিয়ন আমি নিৰ্মাণ কৰিম আৰু তাৰ কাৰণে আকৌ আমি পদবী খুলি দিম। অৰ্থাৎ ৰাতিপুৱা 3টা বজাৰ পৰা দৌৰাৰ কামটো চলি থাকিব লাগে, সেইটো শেষ হৈ যাব নালাগে। যিসকলে চাকৰি পালে এতিয়াতো তেওঁলোকে নিজে দৌৰিব নোখোজিলেও আমি বেটেলিয়নত দৌৰাই থাকিম, আৰু যিসকলে চাকৰি পোৱা নাই তেওঁলোকেও দৌৰি থাকক, কাৰণ নতুনকৈ আকৌ আমি এটা বেটেলিয়নত নতুন বেটেলিয়ন এটা আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। মই অলপ আগতে কৈছো যে অসমত আমি আৰু এটা ফৰেষ্ট বেটেলিয়ন আমি খুলিম। মই ৰাইজক ক'ব খুজিছো যে এই নিযুক্তি পত্ৰ চলি থকাৰ অৱস্থাতে আমি আৰু 10,000 চাকৰিৰ নতুন বিজ্ঞাপন আমি মুকলি কৰি দিম আৰু 10,000 চাকৰি এডভাৰটাইজ আমি খুব সোনকালে দিয়াৰ বাবে চেষ্টা কৰি আছো। যিসকলে টিভি স্ক্ৰীনত চাই আছে, চাকৰি পোৱা নাই, তেওঁলোকেও পঢ়া শুনা কৰি থাকক, দৌৰা দৌৰি কৰি থাকক, মন ভাঙি দিব নালাগে। আৰু তাৰ উপৰিও আমি 2 লাখ ল'ৰা ছোৱালীক ব্যক্তিগতভাৱে বা সেলফ এমপ্লয়মেন্টত আমি সহায় কৰাৰ কথা কৈছিলো। অহা 8 অক্টোবৰত তাৰ বিষয়েও আমি ৰাইজৰ লগত আলোচনা কৰিম, ৰাইজক আমাৰ সিদ্ধান্তৰ বিষয়ে জনাম। অৰ্থাৎ যেনেকৈ আমি কৈছিলো যে 1 লাখ ল'ৰাক আমি চাকৰি দিম আৰু 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ ব্যৱস্থা কৰি দিম, সেই ৰাস্তাৰে আমি আগবাঢ়ি গৈ থাকিম আৰু আমাৰ ইস্পিত লক্ষ্যত থিয় নিদিয়ালৈকে আমি আমাৰ এই যাত্ৰা আমি অব্যাহত ৰাখিম।